সূত্ৰৰ ফৰ্মখিনি আমি যোৱাকালি ইভিনিং আমি এটা খবৰ পালোঁ যে KLO KN গ্ৰুপৰ মুভমেণ্ট আছে। তো সেই আমি ফৰ্মখিনি আমি ৰাতিপুৱা 4টা বজাত এটা গোটেই এৰিয়াটো চাৰ্চ কৰোঁ। চক্ৰশিলা পাহাৰ আমাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত। আৰু তাৰপিছত আমি গোটেই ৰাতিৰ পৰা ৰাতিপুৱালৈকে আমি চাৰ্চ অপাৰেশ্যনটো চলাই যাওঁ। আমাৰ টীম থাকে, আমি আছাম পুলিচ আৰু CRPF। চাৰ্চ অপাৰেশ্যনত আমি টীমবোৰ ভগাই লওঁ। টীমবোৰ আমি জেগাই জেগাই ৰাখি আমি 2টা কেম্প পাওঁ। জংঘলৰ একদম ডেন্স জংঘল এৰিয়াত আমি 2টা কেম্প পাওঁ। কেম্পত আমি বহুত সামগ্ৰী পাওঁ। সেই সামগ্ৰীবোৰ এতিয়া আপোনালোকৰ সন্মুখত আছে। আৰু তাৰপিছত আমি বহুত বস্তু পাওঁ, ID মেটেৰিয়েলছ আৰু এক্সপ্ল'চিভ মেটেৰিয়েলছ আৰু যিখিনি লজিষ্টিকেল আইটেমছ লাগে এটা বম বনাবলৈ। আৰু বাকী আমি আমাৰ এটা এম্বুছ টীম আছিলে, তেওঁলোকে ইতিমধ্যে এটা জেগাত ৰখি আছিলে। তেওঁলোকে সক্ষম হ'ল 3জন লোকক আটক কৰিবলৈ। আৰু ইতিমধ্যে আমি আৰু এটা খবৰ পালোঁ যে আমাৰ যোনটো খবৰ আছিলে এইটো আমি গম পালোঁ যে এটা মুভমেণ্ট 12:30 বজাত আজি দুপৰীয়া আমি এটা গম পালোঁ যে এটা মুভমেণ্ট চলি আছে। তো আমি সেইটো জেগালৈ ৰাওনা হ'লোঁ। তাৰপিছত সেই জেগাটোলৈ আমি গৈ থাকোঁতে বহুত জংঘলৰ মাজত সন্মুখীন হ'ব লগা হ'ল। হেভি ক্ৰছ ফায়াৰ কৰিব লগা হ'ল। আৰু 2জন ল'ৰা পালোঁ আৰু তেওঁলোকেও আমাৰ ওপৰত এটেক কৰিলে। আমাৰ টীমে ফায়াৰিং কৰিলোঁ আৰু 2জন ল'ৰা ইনজিয়ৰ্ড দেখিলোঁ। তেওঁলোকৰ লগত 2টা পিষ্টল আছিলে, ডেগাৰ আছিলে, মোবাইল ফোন আছিলে। আৰু আমি তাৰপিছত তেওঁলোকক চিকিৎসাৰ বাবে ইমিডিয়েটলি ৰাওনা কৰোঁ গোসাইগাঁও আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেল। যোনকেইজনৰ ইনজিয়ৰ্ড পাৰ্চনকেইজনৰ নাম হয় অভিজিত ডেকা, তেখেতৰ ঘৰ ইকবাৰী ওদালগুৰি, আৰু এজন নিপুণ ৰায়, তেখেতৰ ঘৰ বঙাইগাঁও। আৰু 3জন লোকক আমি আজি আটক কৰিছিলোঁ যেনে ক'লোঁ, আৰু কালি ৰাতি এজন আমাৰ মানুহ ধৰিব পাৰিছিলোঁ। সেইকাৰণে 4জন মানুহ এতিয়া আমাৰ লগত আছে।